মায়াবী যক্ষই প্ৰশ্ন কৰিলে, গৃহস্থৰ বন্ধু কোন? ধৰ্মৰাজ যুধিষ্ঠিৰে উত্তৰ দিলে, পত্নী। কৃষ্ণ, আধ্যাত্মিক অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। মানৱ সমাজৰ এক মধুৰতম সম্বন্ধ হৈছে পতি পত্নী। কেৱল মধুৰতমেই নহয়, ই এক অতি পবিত্ৰতম সম্বন্ধ বুলি ক'লেও বঢ়াই কোৱা নহয়। যাৰ সংযোগত সৃষ্টিৰ পাতনি ঘটিছে, সেই সম্বন্ধ পবিত্ৰ নহয় পাৰেনে? সেয়ে পিতৃ মাতৃ আৰু সতি সন্ততিৰ পবিত্ৰ সম্বন্ধৰ পিছতে পতি পত্নীৰ সম্বন্ধ গণ্য কৰিব পাৰি। হিন্দু শাস্ত্ৰীয় পৰম্পৰাত এই পতি পত্নীৰ সম্বন্ধক স্বীকাৰ কৰি লোৱা হৈছে। শ্ৰীকৃষ্ণ লক্ষী, ৰাম সীতা, ৰাধা কৃষ্ণ, হৰ গৌৰী আদি যুগলবন্দীক যুগে যুগে মানুহে পূজা কৰি আহিছে। সেয়ে এই গুৰুত্বতা বুজিয়েই আমি আজি চমুকৈ পতি পত্নীৰ মাজৰ সামাজিক পবিত্ৰ সম্বন্ধ সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। সংস্কৃত পতি শব্দৰ অৰ্থ হৈছে পা ৰক্ষা কৰ। ইয়াৰ অসমীয়া অৰ্থ স্বামী, গৰাকী, অধিপতি, অধিকাৰ। এ হাজবেণ্ড, এ মাষ্টাৰ, এন অনাৰ, লৰ্ড, এ চিফ। যাৰ স্বামী আছে তেওঁৱে পত্নী। পতিব্ৰতা শব্দই নিজৰ স্বামীৰ বাজে আনৰ কথা চিন্তা নকৰা সতী সাধ্বী পত্নীক বুজায়। অবিধানিক অৰ্থ চাই ক'ব পাৰি, পতি পত্নী ইজন আনজনৰ পৰিপূৰক। পত্নীক পতিৰ অৰ্ধাংগিনী বুলি কোৱা হৈছে। ইজনক বাদ দি আনজন কেতিয়াও সম্পূৰ্ণ নহয়। স্বামীৰ দায়িত্ব পত্নীক ৰক্ষা কৰা আৰু পত্নীৰ দায়িত্ব স্বামীৰ সফলতা বা সুখৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা। দুয়োৰে সমূহীয়া দায়িত্ব ইজনে আনজনৰ শাৰীৰিক, মানসিক কিংবা আধ্যাত্মিক সুখৰ বাবে চিন্তা কৰা। পত্নীৰ মহিমা প্ৰকাশ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এদিন তাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱক এই বুলি বুজাইছিল, বোলে বৰাৰ পো, গড় বান্ধি যুঁজিলে সজ, প্ৰাণৰ সংশয় নাই, বিনা গড়ে যুঁজিলে ভয়। শ্ৰী শ্ৰী মাধৱদেৱে অতি বিচক্ষণতাৰে গুৰুজনাৰ কথাৰ উত্তৰ দিলে এই বুলি, বোলে বাপ, গড় বান্ধি যুঁজাক একাক ক্ষত্ৰিয় বোলে কোনে, বিনা গড়ে যুঁজিলেহে যুঁজাৰু। মাধৱদেৱৰ বিচক্ষণতাৰ উচ্চ প্ৰশংসা কৰিলে যদিও বৈবাহিক সম্বন্ধক স্বীকাৰ কৰি গুৰুজনাই পুনৰ এই বুলি ক'লে, বৰাৰ পো, আৰু দিনা চাৰি আগে লগ পালোহেঁতেন তোমাক, এই ৰামানন্দ মাকক আমিও বিবাহ নকৰিলোহেঁতে। তেওঁ কৰিছোঁ বুলি গৃহ অন্ধকূপত প্ৰাণ ত্যাগ কৰা নাযায়। স্বামীৰ প্ৰতি নাৰীসকলৰ ধাৰণা অতি উচ্চ। স্বামীক তেওঁলোকে দেৱতা জ্ঞান কৰে। নিজৰ স্বামীৰ জীৱন ৰক্ষাৰ বাবে নাৰীসকলে তথা পত্নীসকলে নিজৰ জীৱনকো উচৰ্গা কৰাৰ অনেক উদাহৰণ আছে। তাৰ ভিতৰত সতী জয়মতী, সাবিত্ৰী, বেউলা, ৰাধিকা আদিসকলৰ নাম প্ৰথমেই ল'ব লাগিব। এটা সময়ত আমাৰ দেশত সতীদাহ নামৰ এটা অতি দাৰুণ প্ৰথা আছিল, যি প্ৰথা অনুসৰি পত্নীসকলে মৃত স্বামীৰ চিতাৰ জুইত নিজকে অৰ্পণ কৰিছিল। একেদৰে পুৰুষসকলেও পত্নীৰ সুৰক্ষাৰ বাবে নানা যুঁজ বাগৰ ত্যাগ কৰাৰ অনেক উদাহৰণ আছে। স্বয়ং ভগৱানেও পত্নীৰ সুখ আৰু সুৰক্ষাৰ বাবে নানা ত্যাগ কৰি দেখুৱাইছে। ৰামচন্দ্ৰই পত্নী সীতাৰ সন্তুষ্টিৰ বাবে সোণৰ হৰিণ ধৰিবলৈ যোৱা, সাগৰত সেতু বান্ধি লংকাৰ পৰা সীতাক উদ্ধাৰ কৰা, ভগৱান শ্ৰীকৃষ্ণই পত্নী সত্যভামাৰ সন্তুষ্টিৰ বাবে স্বৰ্গৰ পাৰিজাত আনিবলৈ গৈ দেৱৰাজ ইন্দ্ৰৰ সৈতে কৰা যুঁজ বাগৰ কথা, আৰু স্বৰ্গৰ পাৰিজাত আনি
সত্যভামাৰ কোঠাৰ সন্মুখত ৰোপণ কৰা উৎকৃষ্ট উদাহৰণ হ'ব পাৰে। পত্নী দ্ৰৌপদীৰ অপমানৰ প্ৰতিশোধ ল'বলৈ ভীমসেন ধনুধৰ অৰ্জুনে ভীষণ প্ৰতিজ্ঞা কৰিছিল আৰু সেইমতে ৰক্ষা কৰিছিল। এইখন অসমতে যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাই তেওঁৰ পত্নী সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰক আজীৱন শুশ্ৰূষা কৰাৰ কথা সৰ্বজন বিদিত। পতিসকলেও বিচৰাৰ দৰে পত্নীসকলেও নিজ স্বামীৰ পৰা বিচাৰে সঁচা প্ৰেম, ভালপোৱা, সন্মান, সুখে দুখে সংগলাভ, বিশেষ গুৰুত্ব ইত্যাদি। পতিয়ে বিচৰাৰ দৰে পত্নীয়েও পতিৰ দেহ মনে একমাত্ৰ মানুহজনী হৈ থাকিব বিচাৰে। অৱশ্যে ঈশ্বৰ কৃষ্ণৰ বাবে সকলো মানুহ দেৱতাৰ শক্তিৰ সামৰ্থ্য তেনেই সীমিত। সেয়ে পতি পত্নী দুয়ো পৰস্পৰৰ সুখৰ বাবে দান প্ৰতিদান কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকিব পাৰে। গতিকে সামৰ্থ্য অনুসৰি ইজনে আনজনক যি দান প্ৰতিদান কৰিলে তাতে দুয়ো সন্তুষ্ট হ'বলৈ পাৰিব লাগিব। ইজনে আনজনৰ ওচৰত কৃতজ্ঞ হ'ব পাৰিব লাগিব। মোৰ বাবেহে তুমি বোলাতকৈ তোমাৰ বাবেহে মই জাতীয় ধাৰণাৰে ইজনে আনজনৰ ওচৰত উৎসৰ্গিত হ'ব পাৰিব লাগিব। পতি পত্নীৰ মাজত নিৰ্মল প্ৰেম, গভীৰ বিশ্বাস থাকিলে সাংসাৰিক জীৱনত পোৱা সকলো সমস্যা সহজ হৈ পৰে আৰু সাংসাৰিক জীৱন সুখময় মধুময় হৈ পৰে। উপপত্নী কিংবা উপপতি ভজনাক হিন্দু শাস্ত্ৰই গৰ্হিত কৰ্ম হিচাপে গণ্য কৰিছে। পত্নীয়ে নিজ স্বামীক এৰি পৰপুৰুষৰ লগত অবৈধ মিলনক ব্যভিচাৰ হিচাপে গণ্য কৰিছে। একেদৰে নিজৰ পত্নীক এৰি স্বামীয়ে অগম্যাগমন কৰিলে মহাপাপ হয় বুলি কোৱা হৈছে। বিহাৰ কীৰ্তনং বিষ্ণুৰন্যথা গতিমিচ্যতি পুলস্ত্ৰী শপতিং ত্যক্তা যাৰং ভজতি বৈ যথা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষণা কৰিছে এইবুলি, কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী ভজে গহে উপপতি। আধ্যাত্মিক বিচাৰত স্ত্ৰী পুৰুষৰ মাজত বিশেষ পাৰ্থক্য নাই। কাৰণ স্ত্ৰী পুৰুষ দুয়োকে একেজন ঈশ্বৰে সৃষ্টি কৰিছে, পালন কৰিছে আৰু সংহাৰো কৰিছে। সেয়ে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষণা কৰিছে এইবুলি, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। শাস্ত্ৰৰ বিচাৰত সকলো স্ত্ৰীৰ পুৰুষেই প্ৰকৃতি আৰু ভগৱান কৃষ্ণ সকলোৰে প্ৰভু স্বামী গৰাকী। মায়াবী যক্ষক ধৰ্মৰাজ যুধিষ্ঠিৰে কোৱাৰ দৰে পত্নী যদি গৃহস্থ তথা পতিৰ বন্ধু হয়, বন্ধু দায়িত্ব পালন কৰিবলৈ পতিয়ে নিশ্চয়কৈ জানিব লাগিব। পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱতৰ মতে স্বামীৰ দায়িত্ব অতি গধুৰ। কেনে মতে স্বামী হৈব দেৱতাকে মনে, মৃত্যুৰ মুখত নাৰাখিলে যিটো জনে। তাকে বুলি গুৰু, তাংক বুলি বান্ধৱ, তাকে বুলি স্বামী, তাকে বোলে বাপ মাও। তাকে সে দেৱতা বুলি কৈলো সাৰে সাৰ, ভক্তি উপদেশে যিটো গুচায় সংসাৰ। অৰ্থাৎ ভক্তি উপদেশেৰে পত্নীক মুক্তিৰ সন্ধান দিব নোৱাৰাজন স্বামী হ'ল কেনেকৈ? স্বামী কৃষ্ণৰ সেৱাই স্ত্ৰী পুৰুষৰ পৰম গতি। সেয়ে বৈষ্ণৱ সমাজত এটি অতি সুন্দৰ বচন প্ৰচলিত আছে, স্ত্ৰীয়ে পুৰুষে হৈবা এক মতি, তেহে সিজিব হৰিত ভকতি। কৃষ্ণ ধন্যবাদ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।